নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আৰু দেখিছে মই আজি সাজি কাচি এফালে ওলাইছোঁ, মানে বিয়ালৈ বুলি ওলাইছোঁ। গতিকে আজি তাতনো কি হ'ব কি নহ'ব আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। চাই থাকক ভিডিঅ'টো শেষৰলৈকে, নিশ্চয় গম পাব কি হয় কি নহয়। আমি আৰু এখন বিয়া খাই আজি মানে গাড়ীত উঠিম ৰাতি 10টা বজাত গুৱাহাটী যাব লাগিব। গতিকে ভিডিঅ'টো মই তাতেহে আপোনালোকক আপলোড কৰিম। আজি জাষ্ট ইয়াতে ৰেকৰ্ডিং কৰি লৈছোঁ, কাইলৈ আপোনালোকক আপলোড কৰি দিম বাৰু। ঠিকে আছে, তেনেহ'লে চাই থাকক আপোনালোকে শেষলৈকে। দুয়োগৰাকী এতিয়া কাষৰ খুৰাহঁতৰ ছোৱালীজনী যিহেতু বিয়া আৰু জোৰোণ দিয়া আহিয়ে গ'ল, সেইটো কাৰণে মানে দৌৰা দৌৰিকৈ জোৰোণ দিয়া চাবলৈ আহিছোঁ। আৰু তাৰপাছত আমি বিয়া খাবলৈ পাছত আহিম। এতিয়া জোৰোণত কেনেকুৱা কি ধৰণৰ হয় নিয়ম নীতি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমি এতিয়া ইয়াতে অকণমান সময় বহিছোঁ বাহিৰতে। ভিতৰত যিহেতু জাগা নাই, ইয়াৰ সমাজৰ মানুহ ইটো চাইডে ভকতসকল বহি আছে আৰু ইফালে মানে ভিতৰত জোৰোণ পিন্ধাই আছে, যিহেতু তাতে মানে জাগা একেবাৰে নাই, মানুহ বহুত বেছি হৈছে। সেইটো কাৰণে অকণমান ভাবিলোঁ আপোনালোকক বাহিৰ চাইডটো অকণমান দেখাওঁ। খাবলৈ যাওঁ এতিয়া। দুখন বিয়া, এখন ইফালৰ পৰা খাই আহোঁ, তাৰপিছত আকৌ এই ওচৰৰ বিয়াখনত যাম। বাকী আপোনালোকে চাই থাকিব, কিমানখিনি দেখাব পাৰোঁ নাজানো। আৰু গাঁৱত যিহেতু আজি বিয়া খাই আমি আকৌ যাবগৈ লাগিব, সেইকাৰণে দুখন বিয়া আজিয়ে খাম, তাৰপিছত আৰু যাম। ঠিকে আছে, তেনেহ'লে আপোনালোকে চাই থাকিব আৰু পিছলৈকে। এতিয়া বাৰু ওলাই হৈছে, মানে যিহেতু বিয়া দুখন, এখনত এনেকৈ মানে অকণমান নিজকে সজালোঁ। আৰু কেনেকুৱানো লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। এতিয়া যিহেতু আমি বিয়ালৈ যাব ওলাইছোঁ, আৰু বাকী ওলাই পেলাই মোৰ ওলাই হৈ গ'ল বাৰু। আমাৰ এই মানে তাইহে ওলাই হোৱা নাই, মোৰ হৈ গ'ল। তাইলৈ অলপ সময় ৰৈ আছোঁ। আৰু এতিয়া ওলাই মা অলৰেডি ওলাই গ'লেই, কোনোবা মানে লগৰ এগৰাকী ওচৰত ৰৈ থাকিব, আৰু আমি দুয়োগৰাকী ওলাই ইফালৰ পৰা গৈ থাকিম। তাৰপিছত একেলগে আমি সকলোৱে যাম আৰু। এতিয়া আমি খাবলৈ কাৰণে আহিলোঁ, আৰু এতিয়া আমি খাই লওঁ আৰু আপোনালোকে ভিডিঅ'টো উপভোগ কৰক। আৰু কেনেকুৱানো লাগিছে পাছত আপোনালোকে ভিডিঅ'টো কমপ্লিট চাই কমেণ্ট কৰি একেবাৰে জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চাই লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। বিশেষকৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই, প্লিজ। যাম আৰু অলপ পিছত। কেলে শুনিছনে? দাদাহঁত যাবগৈ বোলে, ভাত বনাব লাগিব। মাকে কৈ দিয়াচোন, ভাত কেইটামান উঠাই দিব। অকল আলু পিটিকা দিলে শেষৰলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আজিলৈ সকলোলৈকে বাই বাই।